ফাইনালি আমার ট্রাক্টর ঘুমে গেল ফুটি যাব গুডু এইটো দেখছো না তো গাইজ আজি ভিডিওটো ষ্টাৰ্টিং কৰিছোঁ আমাৰ বাৰীৰ পৰা গুডুৰ মই কাৰণ আমাৰ ট্ৰেক্টৰ আহি পাইছি নে গুডুলা ট্ৰেক্টৰ আহি পাইছি ট্ৰেক্টৰত ধান বজাই দি আছে তো আজি যাব লাগিব আমি শুকেকুছি কাপলাবৰীত যোৱা নহ'ল কাপলাবৰীত কাৰণ বহুত দূৰ হয় শুকেকুছি এইটো মলটো খুলছি তো যাই শুকেকুছিতে দি থৈ আহোঁ আজি দিব লাগে কৈছি যাবা তো বলক গাড়ীখনত ট্ৰেক্টৰত ধান ভৰাখিনি আপোনালোক দেখুৱাওঁ অলপ তো ফাইনেলি এখানে ট্ৰেক্টৰখনত আমাৰ ধান ভৰি আছে একদম এখন ট্ৰেক্টৰখন চাওক ট্ৰেক্টৰখন কি নাম কি মডেল ক'ব পাৰিলে আপোনালোকৰ এটা গিভ এৱে কৰিম ফাইনেলি আমি এখন ট্ৰেক্টৰতে যাম শুকেকুছি কিন্তু ধান দিবাক লগি না গধূলা তুমি যাবা না তুমি নাংকে যাবা এখন ট্ৰেক্টৰতে যাম যাই আমি ভৰা কৰি ধান চান দি থৈ তুমি নাংকে যাবা পৰি গেলি ট্ৰেক্টৰখনৰ পৰা স্কুটিত যাবা তো বলক ইও যাবই বোলে স্কুটিত তো এখন ট্ৰেক্টৰত ধানখিনি ভৰা হওক ৰেডি হওক তো একেলগে যাই আছোঁ আমিও তো ধান আধা আধি ভৰ্তি হ'ব ধৰিছে তো আছে না তো গোটেইমান ভৰা হওক তা চাহ দে আমাৰ ট্ৰেক্টৰখনৰ ড্ৰাইভাৰ গুডুলা ই আমাৰ ট্ৰেক্টৰ চলাই চলাই যাব পাৰব না ট্ৰেক্টৰ চলাবা ট্ৰেক্টৰ চলাব পাৰব না হয় নেকি চিটটোত বহি কেনে লাগছি তো বলাতে বাই 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 তো ফাইনেলি গাইজ আমি শুকেকুছি পাম আৰু শুকেকুছি পনাই তো শুকেকুছি যাই আছোঁ গুডুলা আৰু মই তো ধান চান আজি গোটেইখিনি বেছি থৈ না কি গুডু ট্ৰেক্টৰ আহিছে বেলেগ ৰাস্তাই দি আমাৰ আমি যাই আছোঁ বেলেগ ৰাস্তাই দি তো অলপ শ্বৰ্টকাট পাইছোঁ আমি সোনকালে যাই পাম যিহেতু তো বলক সোনকালে যাই পালোঁ দাঁত চিগা গোটেই তো ফাইনেলি গাইজ আমি আহি পাইছোঁ গুদাম ঠাণ্ডা গুদাম বলা ঠাণ্ডা গুদামটো একবাৰ দেখাওঁ আমি বঢ়া কৰি তো ৰ'ব ঠাণ্ডা গুদামটো আপোনালোক দেখি আছোঁ তো ফাইনেলি গাইজ এইটোৱে গুদাম একদম শুকেকুছি গুদামটো চ' এতিয়া আমি ধান চান থ'ম চ' এই ইমান ধুনীয়া গুদাম দেখছো না চ' এতিয়া বৰ্তমান খালী হৈছে ভৰ্তি হৈ যাব কেইদিনমান পিছত এতিয়া ভৰ্তি যাব গুডু এইটো দেখছো না যাবা তো এতিয়া আস্তে আস্তে ধান আহিব আৰম্ভ কৰিছে আৰু চ' আমাৰখিনি দি যাম আজি এতিয়া উৰা কৰি অ' গুডু গাড়ীখানি আনা ক'ত দূৰ হ'ল অ' গুডুলা হয় নেকি তো গাইজ ইমান সময় ৰখছোঁ গাড়ীখন আহিব নাই তাত তো গাড়ীখনক ৰখো অলপ সময় আৰু নহ'লে ফোন কৰিব লাগিব নহ'লে ঘৰকে যাব লাগিব আৰু তো আহক গাড়ীখন আহক আহি যাই আছোঁ তো ফাইনেলি তাৰমানে এইটো আজি ল'ব বুঢ়া কৰি ফিটা কাটাই নাই ফিটা কাটক ফিটা চিটা কাটা পৰ্বখিনি লৈ লওঁ ফাইনেলি আমাৰ গাড়ী এতিয়া আহি পালাক ইমান সময় ৰখছোঁ আমি না দে ক'ত ৰখিলে শুন তো গাড়ীখন লোড কৰে আনলোড কৰক ৰখা লাগিব এতিয়া আৰু ইয়াত ফাইনেলি আমাৰ ট্ৰেক্টৰ ঘুমে গেল আমার ট্রেক্টর খান ঘুমে গেল যা ফাইনালি জানি নাও আইবা 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 দা ফাইনালি গাইজ কাম চাম হল মোটামুটি সাকসেসফুলি হল অলপ সময় ৰখা লাগে ৰখলো কথা নাই তো কামটো হল কামটো ভালে ভালে হল বহুত ঘৰত যাওঁ আৰু ঘৰত যাই মানে কিবা কৰিব আছে ৰাতি কাম কৰিব আছে কাম চাম কৰোঁ তই যে কাম কৰা নাই যি কাই কাই কাম কৰা নাই কচোন কাই কাই কাম কৰা নাই কাই কাই কৰা নাই তই চাহ নাখা চাহ আগতে আহিছা তই ভেলা বুজিটো চাওকচোন সিংকে হালছি বাপৰে বাপ এনেই ভেলা বুজি নাম কৰা নাই ইয়াৰ এইকাৰণে ভেলা বুজি নাম কৰিছি কৰবাৰে বলতে বহি থাকে কাম নকৰা তই হা কাম নকৰা টিকলা ক'ত আহিছে দাদা কাম কৰা হেলা বুজি কাম কৰাটো দিলোঁ ধেমালি নহয় দা যাবা দা চ' আমাৰ কাম কৰাত বিগ বছ এখেতে চ' এখেত নহ'লে তাৰমানে আমাৰ হেলা বুজি নহয় হেনে দিলোঁ তই নহ'লে হেলা বুজি নহয় বুলি কওঁ তাক বঢ়িয়া কৰি ই নহ'লে তাৰমানে আমাৰ হেলা বুজি কাম নহয়
কৈ দা কিবা চলি কি ক'বা কাম কৰে নে নকৰে চলি আজিকালি গাইছ তাৰমানে গাটো একদম বেয়া লাগছে কি কৰোঁ অলপ প্ৰেছাৰটো জুখি চাওঁ অলপ প্ৰেছাৰ জোখা মেচিন আছে আমাৰ ঘৰত এটা তো প্ৰেছাৰটো জুখি চাওঁ কিমান কি আছে প্ৰেছাৰ চাওঁ ৰ'বচোন তাৰমানে গাটো বিৰাট বেয়া লাগছে তো এইটোৱে আমাৰ প্ৰেছাৰ জোখা মেচিন তো প্ৰেছাৰ জোখা মেচিন যদি প্ৰেছাৰটো জুখি চাওঁ কি হয় কি নহয় Mama pesat juga. Baru pesat juga. Ini tidak apa. গাইছ হাই প্ৰেছাৰ আছে অলপ প্ৰেছাৰটো অলপ হাই আছে তো চাওঁ কণ্ট্ৰলত আনিব পাৰোঁ না নৰো চাওঁ আহিব কণ্ট্ৰলত নিমখ চিমখ খাই থাকোঁ না কাঁচা নিমখ চিমখ খাই থাকোঁ চ' কণ্ট্ৰলত আহি যাব দিয়ক সেইখিনি হাত নিজে নিজে তো গা ধুওঁ গা ধুই ভাত খাওঁ ৰ'ব তো গাইছ আজি আৰু খেলা চেলা খেলিব নাযাওঁ আমি কাৰণ গাটো একদম বেয়া চ' গধুৰ মই ইয়াতে বাগাত দিয়ক বাগাত চাগাত দি উঠি ভাটিবেলা সেই কৰিম আপোনালোকক আৰু লাগ ধৰিম ভাটিবেলা মানে ৰাতি কি বনোৱা আঞ্জা চাঞ্জা কি নকৰে সেনেকৈ আপোনালোকক দেখাব লাগিব না তো এতিয়া বাগাত দিয়ক আৰু নাই কি বাই বাই তো ফাইনেলি গাইছ বাগাত চাগাত দি উঠলোঁ উঠি অলপ চাহ তাহ খাই ল'লোঁ চাহ তাহ খাই আজি তাৰমানে পঢ়া পাতিৰ ইচ্ছা নাই চ' আজি আৰু নপঢ়োঁ সিমান তো কি কৰোঁ ভাবিছোঁ মোৰ পেটপাত অলপমান সেই ফাটছি ইমানকৈ তো তাতে অলপ ভাবিব কথা দি আঠা লাগে ল'ম পেটপাতত তাৰমানে নহ'লে এইটো বস্তু সেইপাত দি খাই দিব লাগিব না চ' অলপ মেৰামতি কৰিব লাগিব দিয়কচোন তো সেইখিনি ঠিক কৰোঁ ঠিক কৰি আজি বাৰীত আঞ্জা চাঞ্জা নবনাই চাগে তো ঘৰতে বনাব আঞ্জা দিনৰে আঞ্জা আছিল তো সেয়ে খাওঁ তো গাইছ বেতপাত হৈছে এই পাত চ' এই পাতৰ আপোনাৰ এইখানে দেখিলে না এইখানাৰ বস্তু তাৰমানে ফাটি গৈছে তাৰমানে ভালকৈ দেখা নাথাকে ব্লাৰ ব্লাৰ হৈছে এইবাৰ চাওকচোন তো এইখানে দেখি না ফাটি গৈছে চ' এইবাৰ কিবা এটা ফাটি গৈছে চ' এই ফাটাখিনিত অলপ ভেবিব লাগে দিম বুলি ভাবিছোঁ তেতিয়া অলপ লাষ্টিং কৰিব তো ৰ'ব বেতপাতত অলপ আঠা লাগে যাওঁ ৰ'ব নিলি গাইছ বেতপাত আঠা চাঠা লগা হ'ল চ' এইটো অলপ সুখী লওঁ এতিয়া খোৱাৰ পিছত ভাল হ'ব বেতপাত দেখাত এইবাৰতে দি আৰু আপোনাৰ এই বছৰটো খেদাব লাগিব নহয় যিহেতু ক্ৰিকেট চিকেট খেলাও অলপ চলপ চ' বেটততো মেইনটেনেঞ্চ কৰিবতো লাগিবই দিয়কচোন সেইকাৰণে অলপ মেইনটেনেঞ্চ কৰিছোঁ আজিকালি কিন্তু এইখিনি ইয়াতে আছিল তো আজি আৰু ভিডিঅ'টো এণ্ডিং কৰোঁ কাৰণ ভাত খাওঁ চাত খাওঁ কিন্তু নেখাওঁ কাৰণ গা চা ভাল নহয় তো ইভাগে হা ক'ত যাই আছ তো এণ্ডিং কৰোঁ ই পঢ়ি আছে পঢ়ক ময়ো অলপ বাগাৰ দিম ভিডিঅ'টো এডিটিং কৰি তো আজি আৰু শেষ আজি ন তো যদি ভিডিঅ'টো ভাল পালাক লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান কমেণ্ট কৰিব কমেণ্ট কৰিলে ভাল তাৰমানে তো নাই কি বাই বাই আজিলৈকে নেক্সট ইয়াতে আছিল লগ পাম নেক্সট ভিডিঅ'ত তো ৰ'ব নাচব ৰ'ব এটা কথা যদি আপোনালোকেও এনেকৈ মোৰ নিচিনা বা আমাৰ নিচিনা ধান বেচিব খোজে বা তাৰে ওপৰত কি প্ৰচেছ তাৰে ওপৰত যদি আপোনালোকে এটা ভিডিঅ' বনাব কয় মই বুঢ়া কৰি বনাই দিম ভিডিঅ'টোত যদি আপোনালোকে যদি লাগে কমেণ্ট কৰিব যে আমাকো লাগিছিল সেই বুলি কমেণ্ট কৰি দিয়ক মই তাৰে ওপৰত এটা ভিডিঅ' বনাই দি আছোঁ